হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং বন্ধুসকল। আজি অৱশ্যে এফালে যাব ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাব। তো সেয়া লগৰ কেইজনৰ সৈতে লগতে ইয়াত চেলিব্ৰেশ্যন লৈ লৈছোঁ। বন্ধুসকল, নগাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁহে, আমি আমনি পালোঁ। তো লগৰ ফ্ৰেণ্ডকেইজন ক'লে ইয়াতে অলপ চাহ খাই লওঁ। তো চাহ খাবৰ কাৰণে সোমালোঁ। অৱশ্যে পেৰা টেষ্ট কৰিলোঁ, কিন্তু বোকাঘাটৰ দৰে নহয়, ইমান ভাল নালাগিল। চ' চাহৰ লগত আমি বেলেগ খাব ওলালোঁ। চাহটো বাৰু ঠিক ঠাকে আছিলে, ভালেই লাগিছিলে। তো আমি দোকান এখনৰ পৰা কেক কিনিলোঁ, কেকৰ লগতে চাহ খালোঁ। চাহ খাই পেলাই আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম। আচলতে আমি আজি তেজপুৰ যাবৰ কাৰণে ওলাইছোঁ। নগাঁৱৰ পৰা তেজপুৰ গৈ আছোঁ। লগতে এই দোকানখনত দেখাব বিচাৰিলোঁ, ইমান ধুনীয়াকৈ আপোনাৰ বিস্কুটৰ পেকেট লগতে চিপছ, বিভিন্ন ধৰণৰ আইটেমছ ইমান ধুনীয়াকৈ সজাই ৰাখিছে। সকলোবোৰ ফটো উঠাত ব্যস্ত। পুনৰ আহি সন্ধিয়া লাগিলে। আমি তেজপুৰ ব্ৰিজ নাপাওঁতেই ঠাইখন খুব ভাল লাগিলে। চ' সকলোবোৰ ফটো উঠাত ব্যস্ত। কোৱা কলিয়াবৰ? নাই ইমান নাই, আমি লাহে লাহে আহি আছোঁ ন। অৱশ্যে এইখিনিতে জনাব বিচাৰিছোঁ, ফোন কৰিছিলে ভণ্টি এগৰাকীয়ে, যিগৰাকীয়ে আমাক আমন্ত্ৰণ জনাইছিলে তেজপুৰলৈ। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিলে ভিডিঅ'তে সবিশেষখিনি দেখা পাব, ভণ্টিজনীকো দেখা পাব কি কাৰণেনো মাতিছিলে। এইখিনিতে দেখাব বিচাৰিলোঁ, আমি তেজপুৰ টাউন আহি পালোঁহি। তালৈ যোৱাৰ আগতে লগৰকেইজনে অলপ বজাৰত ঘূৰিলে, ঘূৰাৰ পিছত আহি পালোঁ। আপোনালোককে দেখাব বিচাৰিছোঁ। প্ৰথমতে ভাবিছিলোঁ ইয়াত তন্দুৰী ম'ম', কিন্তু নহয়, এটা নতুন আইটেম। এইটো হৈছে লিটি চৌকা বোলে। তো আগতে অৱশ্যে আমি খাই পোৱা নাই। আপোনালোকে পাইছে যদি নিশ্চয় কমেণ্ট কৰি জনাবচোন। তো বন্ধুকেইজনে জুতি ল'ম বুলি ক'লে। যিকি নহওক, সঁচাই বহুত ভাল লাগিলে খাই। এয়া আছিলে লিটি চৌকা, আনকমন বস্তু এটা খোৱা হ'ল। তেতিয়া গোটেইখিনি অলপ চাই ল'ব লাগে। তো ইয়াত অলপ ডিছকাউণ্টৰ শ্ব'ৰুম এটা দেখি ভিতৰলৈ সোমাই গ'লোঁ। ময়ো সোমাই গ'লোঁ। সোমাই গৈ পেলাই প্ৰাইচখিনি দেখি আচৰিত লাগিল। ডিছকাউণ্ট লগাইছে যদিও এটা ট্ৰেক পেণ্টত 4,000 টকা লগাই থৈছে। তো সেইকেইটা ফ্ৰেণ্ড এজনে কৈছে বোলে পিন্ধিব পাৰিম, কিন্তু এইবোৰ পিন্ধিলে বোলে বিয়াহে পাতিব নোৱাৰিম। নাজানো আৰু 4,000 টকাৰ ট্ৰেক পেণ্ট, আচৰিত, সঁচাকৈ আচৰিত লাগিলে। ফাইনেলি এতিয়া হ'ব, আজি আমাক যিগৰাকী ভণ্টিয়ে আমন্ত্ৰণ জনাইছে তেজপুৰলৈ, এয়া আপোনালোকে দেখা পাইছে তেজপুৰ মাঘ বিহুৰ ফেষ্টিভেল টাপিয়া বুলি এটা NGOৰ ব্যৱস্থাপনাত পতা হৈছে এই মাঘ বিহু ফেষ্টিভেল। ভণ্টিগৰাকী এয়া দেখিছে নহয়, ভণ্টিগৰাকী মোৰ অৱশ্যে ফ্ৰেণ্ড এজনৰ ভণ্টি হয়। তো তাইৰ হাজবেণ্ডে ব্যৱস্থাপনাতে এই মাঘ বিহু ফেষ্টিভেলখন অনুষ্ঠিত কৰা হৈছে। ফাইনেলি অলপ বহিব দিলে, বহাৰ লগতে আমাক চাহু খোৱালে, ধুনীয়া গৰম গৰম ভাপত দিয়া পিঠা দি। সঁচাই ভাল লাগিলে গৈ পেলাই। তো আমি বহি নাথাকি পুনৰ অলপ দোকান বজাৰখিনি চালোঁ। ইয়াত অসমীয়া মানুহে ইমান ধৰণে পিঠা পনাৰ পৰা আদি কৰি যিবিলাক তাৰমানে আপোনাৰ এইপিনে দেখিছে মোৰ ভাল লগা বস্তু, আচাৰ, আৰু আপোনালোকক কৈ আছিলোঁ, হয়, চাদৰ মেখেলা, চাদৰ, আপোনাৰ বহুত ধৰণৰ অসমীয়া মানুহে ইমান ধুনীয়াকৈ আপোনাৰ জলপানৰ পেকেট, তিলপিঠাৰ পেকেটৰ পৰা আপোনাৰ আৰম্ভ কৰি এয়া দেখিছে। আমি গোটেইখন আপোনালোকক দেখাব বিচাৰিছোঁ সবিশেষ। চাওক না, এয়া বোৱা, হাতে বোৱা। তো লগতে এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ, মঞ্চত এংকৰিং কৰি থকা ল'ৰাজন হৈছে আমাক যিগৰাকী ভণ্টিয়ে তেজপুৰলৈ আমন্ত্ৰণ জনাইছিলে, সেই ভণ্টি এগৰাকীৰ হাজবেণ্ড হয়।
আৰু লগতে আপোনালোকক দেখাব বিচাৰিছোঁ দুগৰাকী স্পেইনৰ পৰা আহিছিলে ব্যক্তি এই মাঘ বিহুৰ ফেষ্টিভেলত আহি তেওঁলোকে অসমীয়াৰ সাজপাৰ লগতে তেওঁলোকে পিঠা পনাবিলাক চাই আছিলে তো তেখেতসকলক মাতি অনা হৈছে মঞ্চত আদৰণি জনাবৰ কাৰণে আপোনালোকে চাওকচোন And this one is Bhugali Bihu. This is Magh Bihu. In the winter season, after harvesting our crops, we people are celebrating. They are promoting the traditional clothes, Kavisa. This is called the Fulam Gamusa from Assam. So we are weaving locally in handmade, right? So. অৱশ্যে সঁচাকৈ তেওঁলোকো আপ্লুত হ'ল আৰু তেওঁলোকেও বহুত ভাল পালে এনেকুৱা এটা অনুষ্ঠানত আহি তেওঁলোকে নিজৰ মুখেৰেও জনালে বাৰু যি কি নহওক তেওঁলোকৰ যে আমাৰ অসমীয়াৰ বস্তুৰ প্ৰতি আকৰ্ষিত হৈছে জানিব পাৰে সঁচাকৈ আমিও আনন্দিত হ'লোঁ ইয়াৰ পিছতে আপোনালোকক জনাব বিচাৰিলোঁ গৈছিলোঁ ইমান ধুনীয়া এটা অনুষ্ঠান পাতিছে চাবলৈ কিন্তু মন্ত্ৰীগৰাকীয়ে ক'লে বোলে মই গীত এটা পৰিৱেশন কৰিব লাগে অৱশ্যে আচলতে ইয়ালৈ আহিছিলোঁ চাবৰ কাৰণে ইমান ধুনীয়া এটা অনুষ্ঠান পাতিছিলে আবিদুৰে আমাক জনাইছিলে তো আমি ফ্ৰেণ্ড কেইজনমান আহিছিলোঁ ইপিনে ভণ্টি য়াছমিনেও আমাক জনাইছিলে আগতেই ভবাই নাছিলোঁ যে আহি পেলাই এনেকৈ গীত পৰিৱেশন কৰিব লাগিব বুলি বাৰু যি কি নহওক তেনেকুৱা প্ৰিপেৰেশ্যন নাই অলপ আপোনালোকে সহযোগ কৰিলে ভাল লাগিব খুব ধুনীয়া সকলোৱে একেলগে সহযোগ কৰক অলপ মাইক্ৰফোনটো অকণমান মনিটৰ চাউণ্ডটো পোৱা নাই খুব ধুনীয়া সেইটো ভাল লগা বিহুগীত সকলোৱে নাচিলে ভাল লাগিব কোনো এৰিব নোৱাৰো জাজিব এৰিব নোৱাৰো কোনো এৰিব নোৱাৰো জাজিব এৰিব নোৱাৰো মৰম এৰিব নোৱাৰো মৰিব নোৱাৰো কোনো এৰিব নোৱাৰো জাজিব এৰিব নোৱাৰো ৰঙা ৰঙা পলাকে হাঁহিছে তাকে দেখি কচুৱা পৰিছে ৰঙা ৰঙা পলাকে হাঁহিছে তাকে দেখি কচুৱা পৰিছে পলাকে নহয় জুমি চোৱাই যে মোৰ কলিজাৰে ৰঙাতে কোনো এৰিব নোৱাৰো জাজিব এৰিব নোৱাৰো খুব ধুনীয়া সকলোৱে অলপ সহযোগ কৰিলে ভাল লাগিব বাৰু অলপ যদি সহযোগ কৰে বঢ়িয়া খুব ধুনীয়া বঢ়িয়া
মরি করে চকু ভৰিলেও মন ভৰে বেদনাৰ জলজুই কেতিয়া নুমাব মৰমৰ বৰষাৰে অনামিকা। অৱশ্যে এনেকৈ দুটা গীত পৰিৱেশন কৰিলে, অৱশ্যে কোনো প্ৰেক্টিচ নাছিলে, তথাপি কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। ইয়াৰ পিছতে আৰু এজন শিল্পীয়ে অৱশ্যে গীত পৰিৱেশন কৰিছে। সঁচাকৈ কিন্তু বহুত ভাল লাগিলে গ'লোঁ, আৰু এইখিনিতে আবিদুৰ আৰু য়াছমিনক, ভণ্টি য়াছমিনক ধন্যবাদ জনালোঁ আমাক আমন্ত্ৰণ কৰাৰ। লগতে এয়া ভণ্টি য়াছমিনৰ ল'ৰা, দেখিছেই নহয় তামাম ফূৰ্তি, নাচ চাওক তাৰ। শেষত সকলোলৈ ধন্যবাদ জনাইছোঁ যিসকলে ভিডিঅ'টি ইমান সময় ধৰি চাই আছে। তো এয়াই আছিল তেজপুৰৰ, নগাঁৱৰ পৰা তেজপুৰৰ আমাৰ যাত্ৰা। শেষত সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।